সেই বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিছোঁ যে দুজন বন্ধুৰ বন্ধুত্ব কেনেকৈ শেষ হয় এখন চিঠিৰ জৰিয়তে। ভিডিঅ'খন শেষৰলৈকে চাব আৰু ভালকৈ চাব, তেতিয়াহ'লে আপুনি বুজি পাব। তো ভিডিঅ'খন শেষৰলৈকে চাওকচোন। কিবা হৈছে চাৰা লেপটপ বেয়া হৈছে নতুন বেৰাই দিবা লাগিব ভাঙছে এই বেৰা গিলা ঠিক কৰি আছো ৰ কি ডাঙ ৰ এই গামছাখন ফলকে থৈ যাওঁ এই গামছাখন লৈ যাবি এই ৰৱালি দিয়ে ডালি ডালি না কিবা Oh no! Papa, horkanto khentur ghorok na je biyaka o bapa khentur ghorot ase kotlar atha jabi toy nite nit buji na paw mon sit durin pasot lagbu eta letha bapa horkanto o bapa horkanto khentur ghorok na je ওই শুনছা দেব চিঠি দিছে ও দিয়া হিরলস না লাগাইছে মা বাবা ও ভাই না ও ভাই আমি ওখানে খাজা না আর বাকি পয়সা এনে ঘুরে আনবি না ও বাবা হরকান্ত ও বখান্তা ঘুরা কি বাজে আনবারিছিলি আচ্ছা জি আরে পয়সাটা কি সত্যি লাগবো ওখানে খুচরা নাই বলে দে হবে ডেমো দিন দে हेलो এই হিদিনা মানে চিঠিখন লিখিছিলি প্ৰখণ্ড কৰলকি এতিয়াও জয়তি ঢুকাল কেনেকে তাৰ মানে কিয় মানে হিদিনা আপুনি চিঠিখন দিলে তাৰ ভালে হয় ভাল লাগিল আৰু কি গোটেই বন্ধু পুৰা গোটেই দেখি তাৰ পিছত যোৱাকালি ৰাতি কি হ'ল তেওঁ মুখে ৰক্ত লগত লৈ আৰু ৰক্তটো বন্ধ নহ'লে হস্পিটেল লৈ গ'ল আৰু তেওঁ সেনেকৈ তেনেহ'লে মই